প্ৰিয়জনক বহুত বিশ্বাস কৰিলোঁ তেওঁৰ ওপৰত অলপ সন্দেহ থাকিবই, কাৰণ প্ৰিয়জনক বেলেগৰ হোৱাটো কেতিয়াও সহ্য কৰিব নোৱাৰি। দেউতাকত টকাৰে বাইক কিনি গাৰ্লফ্ৰেণ্ডক লৈ ফুৰাজন কেতিয়াও হিৰো নহয়। নিজৰ উপাৰ্জনৰ টকাৰে বাইক কিনি দেউতাকক লৈ ফুৰাজনহে প্ৰকৃত হিৰো। শৰীৰ স্পৰ্শ কৰি সম্পৰ্কৰ হয়তো কেতিয়াও প্ৰেম নকয়। মৰম আৰু বিশ্বাসৰ যোগেদি অন্তৰত স্থান ল'ব পৰাটোহে প্ৰকৃত প্ৰেম। অলপ দেৰিকৈ হ'লেও এটা সময়ত প্ৰত্যেকজন মানুহৰ জীৱনত এনেকুৱা এজন ব্যক্তিৰ আগমন হয় যিয়ে খেলিমেলি হৈ থকা জীৱনটোক ভাল দিশলৈ লৈ আনে। ছোৱালীবোৰে জীৱনত বহুত উপহাৰ পায়, কিন্তু কোনো ল'ৰাই দিয়া সন্মান ছোৱালীৰ আটাইতকৈ ডাঙৰ উপহাৰ। জীৱনৰো বেয়া দিন আৰু বেয়া বন্ধুত্ব অহাটো খুবেই প্ৰয়োজন, নহ'লেনো মুখা পিন্ধা ভদ্ৰ স্বাৰ্থপৰবোৰক কেনেকৈ চিনি পাবা। সিদিনা অৰে নিশা সাৰে থকা কলিজাটোক সুধিছিলোঁ, মোৰ পৰিজনী ক'ত? কলিজাটো উচুপি উচুপি ক'লে, উদাসী বনলৈ। আৰু কেতিয়াও হৰিণী নাহে। এবছৰ ৰিলেশ্যনশ্বিপত থকাটো মেইন নহয়, দিনটোৰ 5 মিনিট প্ৰিয়জনৰ খবৰ ৰখাটোহে মেইন। ভালপোৱা কোনো যন্ত্ৰণা নহয়, ভালপোৱা কোনো যৌনতা নহয়। ভালপোৱা হ'ল দুই আত্মাৰ মহামিলন।